যিখন যুঁজ দিছে এই যুঁজত আপোনালোকে বহু কষ্ট স্বীকাৰ কৰিছে আৰু ৰাইজৰ মাজত সজাগতা আৰু সতৰ্কতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সাংবাদিক বন্ধুসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। অসমৰ ৰাইজে চতুৰ্থ পৰ্যায়ৰ লকডাউনত আজি নিষ্ঠাৰে শৃংখলাবদ্ধভাৱে এই কাৰ্যসূচী পালন কৰিছে আৰু আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিহেতুকে আপোনালোকে দেখিছে যে এতিয়া COVID-19 আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। গতিকে সেইবুলি আমি কোনোৱে আতংকিত হ'ব নালাগে, ভয় খাব নালাগে। কিন্তু এটা কথা ঠিক, আমি যদি চৰকাৰে যিবিলাক নীতি নিয়ম প্ৰস্তুত কৰিছে, স্বাস্থ্য বিভাগে দিয়া পৰামৰ্শৱলী যদি আমি নিষ্ঠাৰে মানি চলোঁ প্ৰতিগৰাকী ব্যক্তিয়ে, তেতিয়াহ'লে আমি এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিম। যদি ইয়াক উলংঘা কৰোঁ সমাজখনৰ বাবে অধিক বিপদ আহিব পাৰে। গতিকে সেইবাবে সকলোৱে এইটো এটা সামাজিক দায়িত্ব হিচাপে, মানৱীয় কৰ্তব্য হিচাপে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰিষ্কাৰকৈ নিজকে ৰাখি মুখত মাস্ক পৰিধান কৰি আমি আমাৰ দায়িত্বখিনি নিষ্ঠাৰে পালন কৰিব লাগিব। গতিকে মই আশা ৰাখিছোঁ যে অসমৰ ৰাইজে এই লকডাউন কাৰ্যসূচীত এইখিনি নিশ্চিতভাৱে পালন কৰি যাব। আৰু কিছুমান ঠাইৰ পৰা অভিযোগ আহিছে যে একাংশই ইয়াক উলংঘা কৰিছে বুলি, সেইসকলকো মই কাটৰ অনুৰোধ জনাইছোঁ, যিসকলে অফিচিয়েল কোৱাৰেণ্টাইনত আছে বা হোম কোৱাৰেণ্টাইনত আছে, তেখেতসকলেও এই কথা মনত ৰাখিব লাগিব যে সমাজখনৰ বৃহত্তৰ স্বাৰ্থত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তি নিৰোগী হৈ থকাৰ স্বাৰ্থত সকলোৱে যেন চৰকাৰে যিবিলাক নীতি নিয়ম প্ৰস্তুত কৰিছে ইয়াক যেন সকলোৱে মানি চলে। কিন্তু ইয়াক উলংঘা কৰিলে কিন্তু আমি চৰকাৰেও সমাজখনৰ বৃহত্তৰ স্বাৰ্থত পদক্ষেপ ল'বলৈ বাধ্য হ'ম। গতিকে মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস এই কথাখিনি অসমৰ ৰাইজে সকলোৱে ঐক্যবদ্ধভাৱে মানি চলিব। আৰু আজি আমি আপোনালোকে দেখিছে অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ যিসকল লোক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত লকডাউন সময়ত আবদ্ধ হৈ আছিল, তেখেতসকলক অসমলৈ ঘূৰি অহাৰ ক্ষেত্ৰত অসম চৰকাৰে আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে আৰু তেখেতসকলৰ ইয়াত কোৱাৰেণ্টাইনৰ বাবে যৎপৰোনাস্তি আমি ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰিছোঁ। এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ মাননীয় বিধায়কসকলে নিজ নিজ সমষ্টিত উল্লেখযোগ্য ভূমিকা পালন কৰিছে, সাংসদসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছে আৰু পঞ্চায়তে আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলেও ইয়াত তেখেতসকলে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। গতিকে সমূহীয়াভাৱে আমি সকলোৱে মিলি এই COVID-19 বিৰুদ্ধে যুদ্ধত আমি অৱতীৰ্ণ হৈছোঁ আৰু COVID-19ক আমি পৰাভূত কৰিবই লাগিব আমাৰ সমাজখন সুৰক্ষিত কৰি ৰখাৰ বাবে। দ্বিতীয়তে আপোনালোকে জানে যে ইতিমধ্যে COVID-19 বিৰুদ্ধে যুঁজখন চলাই থাকোঁতে আকৌ এটা প্ৰাকৃতিক দুৰ্যোগ আহিল, বানপানী। ইতিমধ্যে আপোনালোকে দেখিছে আজি কেইবাখন জিলা বানপানী হৈছে, খহনীয়া হৈছে আৰু অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে যে প্ৰতিখন জিলাতে বানপানীৰ লগত মোকাবিলা কৰিবৰ কাৰণে আকৌ জিলাৰ উপায়ুক্তবিলাকে এটা সুকীয়া গোট তেখেতসকলে আমাৰ বিষয়া কৰ্মচাৰীক লৈ পেলাই গঠন কৰি যাতে বান বিধ্বস্ত অঞ্চলৰ ৰাইজক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব পাৰে। গতিকে আমাৰ একেটা সময়তে দুটা দুৰ্যোগৰ বিৰুদ্ধে আমি যুঁজ দিব লগা হৈছে। সেইবাবে আমি সকলোৱে মনোবল অটুট ৰাখিব লাগিব, দৃঢ়তা দেখুৱাব লাগিব, শৃংখলাবদ্ধতা আমি অটুট ৰাখিব লাগিব আৰু সমান্তৰালভাৱে আমাৰ অন্যান্য কৰ্মপথাৰৰ কাম কাজবিলাকো আমি আগুৱাই নিব লাগিব, ইকনমিক এক্টিভিটিবিলাক। গতিকে মই ভাবোঁ যে আমাৰ যিখিনি সন্মুখত থকা হিমালয় সদৃশ যিবিলাক প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি থিয় হ'লে নিশ্চিতভাৱে এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব পাৰিম। আৰু এটি কথা সাংবাদিক বন্ধুসকল, আপোনালোকে জানে
মিত্ৰজোঁটৰ চৰকাৰখনে আজি 4 বছৰ সম্পূৰ্ণ কৰিছে। 4 বছৰ সম্পূৰ্ণ কৰিলে আৰু এই সময়ছোৱাত অসমৰ ৰাইজে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ ৰাইজে গাঁও চাহ বাগিচা চৰ চাপৰি চহৰ পাহাৰ ভৈয়াম সকলো অঞ্চলৰ ৰাইজে যিখিনি আন্তৰিকতা সহযোগিতা আগবঢ়ালে দিহা পৰামৰ্শ দিলে তাৰ বাবে মই অসমৰ প্ৰতিগৰাকী ব্যক্তিলৈ অসম চৰকাৰৰ তৰফৰ পৰা 4 বছৰ সফলতাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াৰ বাবে মই অসমৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু সামন্তভাৱে অসমৰ সংবাদ মাধ্যমকো আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। কাৰণ যোৱা দিনবিলাকত আপোনালোকৰ গঠনমূলক পৰামৰ্শবিলাকে সমালোচনাবিলাকে এইখন চৰকাৰক অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰিছে আৰু আমি জনসাধাৰণৰ সমস্যা সমালোচনাবিলাক সদায় ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি আহিছোঁ আৰু আগন্তুক দিনতো যাতে আমি অসমৰ উন্নয়নমূলক কাম কাজবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ সকলো ধৰণৰ সহায় সহযোগিতা লাভ কৰোঁ তাৰ বাবে সকলোৰে ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। সাংবাদিক বন্ধুসকল আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ কাৰণ এইখন অসমৰ যিখিনি সম্পদ সম্ভাৱনা শক্তি আছে ইয়াক উজ্জীৱিত কৰি তুলিব লাগিব আৰু আমি শক্তিশালীভাৱে বিশ্বৰ মানচিত্ৰত আমাৰ যিটো অৱস্থান ইয়াক নিশ্চিত কৰিব লাগিব। গতিকে সেইবাবে সেই লক্ষ্যৰে আমি উঠি অহা প্ৰজন্মক দৃঢ়তাৰে গঢ় দিব লাগিব আৰু আমি সকলোৱে মিলি এই কামত জয়ী হ'ব লাগিব। আমি পৰিস্থিতিটো চাইছোঁ কাৰণ আপোনালোকেও দেখিছে কাৰণ আপোনালোকেও এই ক্ষেত্ৰত দিহা পৰামৰ্শ দিব লাগিব অসম চৰকাৰক হয়নে? গতিকে আমি অসমৰ সকলো ৰাইজৰ দিহা পৰামৰ্শ বিচাৰোঁ কাৰণ ৰাইজৰ দিহা পৰামৰ্শৰ ভিত্তিতে আগন্তুক দিনত চৰকাৰে সিদ্ধান্ত ল'ব। কিন্তু এটা কথা স্পষ্ট যে আমি যিহেতুকে আমাৰ দিনক দিনে এতিয়া আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পাইছে, প্ৰত্যাহ্বান বৃদ্ধি হৈছে, গতিকে সেইবাবে আগন্তুক দিনত অধিক আমি সতৰ্কতাৰে সমাজখন আগুৱাই নিব লাগিব। আমাৰ অন্যান্য কৰ্মপথাৰ কাম কাজবিলাকো চলিব লাগিব কিন্তু সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰিষ্কাৰকৈ থাকি যাতে এই কৰোণা ভাইৰাছৰ যাতে সংক্ৰমণ বৃদ্ধি নহয় ইয়াৰ বাবে আমি সকলোৱে সতৰ্ক হৈ থাকিব লাগিব।